হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা শব্দত প্ৰকাশ কৰা বাক্যবোৰ চাম। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। ফুল নুফুলাকৈ গুটি হোৱা গছ, বনস্পতি। যি মাছ মাংস নাখায়, উত্তৰ নিৰামিষহাৰী। যি কথা জনা নাযায়, অজ্ঞাত। উন্নতি বাক্য হৈছে পিছে পিছে গমন কৰে যি, তাক আমি কি বুলি ক'ম? অনুগামী। মাটিৰে তৈয়াৰী শিল্পকৰ্ম, এটা শব্দত প্ৰকাশ কৰিলে হ'ব মৃৎশিল্প। আনৰ ভাল দেখিব নোৱাৰা, অৰ্থাৎ যিজন ব্যক্তিয়ে আনৰ ভাল দেখিব নোৱাৰে তেনে ব্যক্তিক চকু চৰহা বুলি কোৱা হয়। ইয়াৰ পাছৰ বাক্যটি হৈছে যাৰ ঘৰ নাই, তাক কি বুলি ক'ম? অঘৰী। যি আগতে হোৱা নাই, এটা শব্দত প্ৰকাশ কৰিলে হ'ব অদ্ভুত। পানীৰ তলৰ কাঁইট, এটা শব্দত প্ৰকাশ কৰিলে হ'ব নেদেখা শত্ৰু বা অজাত শত্ৰু। যি দুই চকুৰে নেদেখে, তাক আমি কি বুলি ক'ম? অন্ধ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ পাৰিছা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে যি এটা চকুৰে দেখি নাপায়, তাক কি বুলি ক'বা? হয়, শুদ্ধ উত্তৰ হৈছে কণা। কাণেৰে নুশুনে যি, কি হ'ব উত্তৰটো? হয়, কলা। কিয়নো আমি জানো যে কলা মানুহে কাণেৰে নুশুনে। খাবলৈ অনা কলপুলি, খাবলৈ অনা কলপুলিক কি বুলি ক'ব পাৰোঁ? খাবলৈ অনা কলপুলিক আমি পচলা বুলি কওঁ। একে মাকৰ সন্তান, সহোদৰ। একে গুৰুৰ শিষ্য, সতীৰ্থ। শেষৰ বাক্যটি হৈছে পিতৃ মাতৃ নথকা সন্তান বালুক, এটা শব্দত প্ৰকাশ কৰিলে হ'ব ঘাট মাউৰা। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।